নমস্কাৰ, মোৰ নাম চানু চেতিয়া। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ৱেলকাম টু মাই ইউটিউব চেনেল খাটি ব্লগ। আৰু আজি থাম্বনেইলটো চাই গম পাইছে আজি ভিডিঅ'টো কি ওপৰত বনাবলৈ গৈছোঁ। আৰু বিহু আৰু সাজৰ মাজত পূৰ্বপুৰুষৰ পৰা এটা ওতঃপ্ৰোত সম্পৰ্ক আছে। আৰু সেইবাবে আজি সাজ কেনেকৈ থয় বিহুৰ বাবে আমাৰ মায়ে খুব ধুনীয়া সাজ থয় মানে। কেনেকৈনো সাজ থয় মাৰ পৰা শিকিব বিচাৰিছোঁ। আৰু মায়ে কৈ যাব কেনেকৈ প্ৰচেছটো আপোনালোকে চাওক। এতিয়া কি কৰি আছে? চাউলখিনি এনেকৈ তিয়াই পিনে কোমল কৰি ল'ব লাগে। কোমল কৰি তিয়াই লৈ খৰাহী এটাত এনেকৈ টুকিব লাগে। ৰাতি থ'ব লাগে নি গোটেইটো? নেলাগে, 2 ঘণ্টামান থ'লে হ'ব। হ'ব। তাৰপাছত এনেকৈ টুকি পানীখিনি গৰম হৈ থকা বতৰা কেনেকৈ গৰম কৰি কি এইটো ফেৰি গৰম কৰি তাত এই চাউলখিনি খৰাহীটো পাতি দিব লাগে। পাতি হাৱাটো নাযাবলৈ এনেকৈ কাপোৰ এখন মেৰিয়াই দিব লাগে। পানীয় ভাতটো ওলাই নাযাব মানে চাউলখিনি যাব দে। হাৱাটো যাব নালাগে। তাৰপিছত দি পেলাই কিমান দেৰি থ'ব লাগিব? এইখিনি সিজিবলৈ দিব লাগিব। আৰু এইখিনি মানে সিজাই থৈ দিয়া মানে? সেইখিনি সিজাই চেঁচা হ'বলৈ দিছোঁ। চেঁচা হোৱাৰ পিছত দৰৱ আনিম। সাজৰ দৰৱ বনপাতৰ পৰা চাউলৰ গুড়ি পিঠাগুড়ি বনাই হেৰি এনেকৈ 100 বিধ বনপাত দিয়ে। 100 বিধ? তাৰপিছত সেইটো ওপৰত বেলেগকৈ ভিডিঅ' বনাব লাগিব। এইবোৰ ভাঙি ইয়াত সানি লৈ এটা খৰাহীত ভৰাব লাগিব। তেতিয়া তাত টুপ টুপকৈ ৰস পৰিব নহয়। ৰসখিনি সাজৰ ৰহি হয়। ৰসখিনি সাজৰ ৰসি হ'ব। এইখিনি এতিয়া দিবলৈ হ'লে নেকি ইয়াত? এইখিনি দিবলৈ নাই হয়, এইখিনি চেঁচা হ'লেহে হ'ব। চেঁচা গৰম হৈ থাকিলে দিলে মানে সাজ টেঙা হয়। টেঙা হয়, ঠাণ্ডা হ'ব লাগিব। ঠাণ্ডা দিনত অলপ গৰম হৈ থাকিলে একো আপত্তি নাই। গৰম দিনত খালি গৰম হৈ থাকিলে টেঙা হ'ব। এতিয়া এইখিনি চেঁচা হ'ব দি থৈ দিয়া আছে। তাৰপিছত এইখিনি চেঁচা হোৱাৰ পিছত এইখিনি সেনাব। সেনাই লৈ ইয়াত ধুনীয়াকৈ ইয়াত উঠাই দিব। আৰু উঠাই দিয়াৰ পিছত যোনখিনি ৰস পৰিব সেইখিনি হ'ব ৰহি। সেইখিনি একদম এটা বেলেগ এটা মজা। আৰু চাই থাকক প্ৰচেছটো মই দেখাই আছোঁ চব সকলো। এই বৰা চাউলখিনি সিজাই ঠাণ্ডা কৰি এতিয়া দৰৱ সানি দিব লৈছোঁ। দৰৱ সানি পিনে হেৰি বৰা চাউলটো কি কাৰণে লয় মানে বেলেগ চাউলতকৈ বৰা চাউল ভাল? বৰা চাউলটো সাজখিনি বেছি ভাল। ইয়াত চেপি খাব পাৰি। বাকী বেলেগ সাজ চাউল হ'লে ভাত খোৱা চাউল হ'লে হেৰি চেপিবলৈ অলপমান অসুবিধা হয়। বহুতে থয়। বৰা চাউলৰ সমান ভাল নহয় মানে বেলেগ চাউল? বৰা চাউলৰ সমান ভাল নহয় নিচিনা লাগে আৰু। এতিয়া এনেকৈ পানী দি সানি ল'লোঁ নহয়। হেৰিটো ভাঙি ল'লোঁ চব সেইখিনি ভাতখিনি ভাঙি লৈ এতিয়া দৰৱ সানি দৰৱখিনি সানি এতিয়া খৰাহীত ভৰাই থ'ম। খৰাহীত এনেকৈ ভৰাই থোৱাৰ পিছত ইয়াত অলপ ৰস পৰিব। তলত এটা পাত্ৰ পাতি থৈছোঁ নহয়। সেই পাত্ৰটোত ৰস পৰিব। ইয়াত ধুনীয়াকৈ এতিয়া টুপ 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 টুপকৈ সেইটো পৰি থাকিব। 2 দিনৰ পিছত হেৰি কি বুলি কয় কলহত ভৰাই থ'ম। কলহত ভৰাই তাৰপিছত বিহুত সেইখিনি হ'ব ৰহি। তলত পৰাখিনি ৰহি হ'ব। তাৰপিছত ওপৰখিনি কলহত ভৰাম। এইখিনি চাওক 2 দিন পাছত এইখিনি টপ টপকৈ পৰি ইমানখিনি হ'ল। আৰু এইখিনি হ'ল সাজৰ ৰহি। এইখিনি বৈয়ামত ভৰাই থৈ দিয়া হ'ব। আৰু এইখিনি হৈ গ'ল সাজৰ গুটি। এইখিনি কলহত ভৰাই থোৱা হ'ব। আৰু বিহুৰ দিনাখন পানী দিয়া হ'ব। বিহুৰ দিনাখন মৃতকত দিয়া হ'ব। তাৰপিছত ভকতসকলে খাব। তাৰপিছত হুঁচৰিক দিয়া হ'ব। আমিও খাম আৰু আলহীকো দিয়া হ'ব। সকলোৱে মিলিজুলি বিহু খোৱা হ'ব।
গা মাহ হালধি লগাই লওঁগৈ, আজি বিহু দিন। এইটো এটা এইটো এটা আজি তহঁতৰ বিহু। হেপী গৰু বিহু। হেপী গৰু বিহু। অলপ চলো। ঐ এটা কলি ঐ গামোচা নহ'ল চাক ললো গৰু। হৈ যাব নহ'ল হা বঢ়িয়া। আজি আগ ধোৱা হ'ব গা, এইটো চবচে ডাঙৰ। নমস্কাৰ মামাই। উকিয়াৰা চব ৰেডি হৈ আছে। গৈ আমাৰ গৰুকেইটা নহয় হৈ থাকিলে। হাই কৈ দেখোন। ইয়াতে গগা ধোৱা হ'ব, সকলোৱে ইয়ালৈ লৈ আহিছে গৰুবোৰ, আৰু লাহে দিয়ে ধোৱা হ'ব সকলোবোৰ আহিলে। বেঙেনা খা কোনো মানে নাই গৰুৱা নাইকিয়া থাকিলে। লাও খা হালধি খা তই হালধি ঠেকেৰা খা দুই দুটা মৌ আছে, তিনিকণীয়া নাই, দুকণীয়া। এটা ভাঙি দিলে হৈ যায়, নাই দুটা ভাঙি দিওঁ।
দিয়ক নালাগিলে বিহু বুলি কুলি মাত্ৰ আজি শুনিছো দেই লাও খাও নপয় আৰু এইবাৰ কণী যুঁজ প্ৰতিযোগিতা বৌ আৰু দাদাই খেলি আছে কোন জিকিলে মই জিকিলো এবাৰ মই খেলিম মই জিকিলোঁ দাদাৰ লগত খেলোঁ হয় এইটো খেলিম মই জিকিলোঁ কোন মই জিকিলোঁ মই জিকিলোঁ মই জিকিলোঁ দিনটো ভাল আৰু এটা আছে মই হাৰিলোঁ এবাৰ এটা আছে ৰ মইতো মোৰটো ভাঙিব নোৱাৰোঁ তোৰটো গ'লো গ'ল ভাঙিব তলিখনো টানছে উইনাৰ চিকেন ডিনাৰ মৃতকৰ নিয়ম কৰা হ'ল এতিয়া জ্যেষ্ঠজনক সেৱা কৰিব লাগে মা দেউতা আৰু মাহেকীয়াতে 300 টকা দিছোঁ আৰু যিমানটো অকাত আৰু পিছত পাৰিলে সৰহকৈ দিম এতিয়া যিহেতু মোৰ অকাত নাই ইমান কলিমণি সেয়া টকাই লওঁ মা হওক মা সেয়া টকাই লওঁ প্ৰভুৱে নতুন বছৰ বোলে চাকৰি পাব লাগে আৰু তেওঁৰ সংসাৰখনক ভালে কৰি চুলি খোৱা চুটি হ'ব লাগে প্ৰভু হ'ব কৃষ্ণ আমাৰ গাহৰি মাংস ৰেডি হৈ আছে গাহৰি সাজৰ বাতি এইকেইখন আমাৰ থাল বুলি কয় আমাৰ আৰু এইখিনি আমলৈটো শাক বুলি কোৱা আৰু অকণ ভৰাই আমাৰ বাবা দেউতা এসপ্তাহমান আগতে থৈছিলোঁ মায়ে থৈছিলে এতিয়া আজি মৃতকৰ নিয়ম কৰা হ'ল এতিয়া থালি সাঁজ আমলৈটোপ নেকি আমলৈটোপ সাঁজ খাই কম কেনেকুৱা হৈছে তাৰপিছত এইটো ৰহিটো এইটো বেছি ভাল এইটো খাই চাওঁ
বঢ়িয়া বঢ়িয়া মজা আছে ভাল বনাইছে মায়ে কেনে লাগিছে মাহী পোৱালি কেনেকুৱা লাগিছে বঢ়িয়া চব ভাল লাগিছে বাবা बियूटी तो अच्छा लगता है আচ্ছা লাগতা হে গাহৰি খৰিকাটো কি হ'ল গাহৰিয়ে নাপালো মই ভিডিঅ'টোৰ জৰিয়তে চবকে জনাইছোঁ আৰু বিহু খাবলৈ আহিব সকলো হেপী বিহু আৰু বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল সকলোলৈ ভিডিঅ'টো আজি বনালে 5 দিন